guys, my name is Anuj and welcome back to the channel. নতুন এটা ব্লগ লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি ৰেচিপিৰ ওপৰত এটা ব্লগ বনাইছোঁ, তো কঁঠালৰ ৰেচিপি। তো সেইখিনিকে আপোনালোকক শ্বুট কৰি দেখাম, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেলগে চাই থাকিব। আৰু লগতে এটা ৰিকুৱেষ্ট, চেনেলটো যিসকলে নতুনকৈ চাইছে তেখেতলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাইছে, লগতে ন'টিফিকেশ্যনটো অন কৰি ৰাখে যাতে মই দিয়া ভিডিঅ'বিলাকো নতুন আপডেটবিলাক পাই থাকে। চ' দেৰি নকৰি আহক মচি কটাটো কঁঠালৰ মচি কাটি কাঠৰ অৱস্থা এয়া। মই তেল লগাই নল'লো, সেইকাৰণে তেল লগাই ল'ব লাগে কাটোতে। আৰু কঁঠালটো অলপ শুকাই গ'ল। ঘৰৰ কঁঠালটো ডাইৰেক্ট পাৰি আনি বেছি ভাল বোলে ন, কাটিবলৈ ভাল আকৌ, টান হৈ থাকে সেইকাৰণে। ত' মই এতিয়া এইখিনি কাটি ৰেডি কৰি লৈছোঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। মই কঁঠালখিনি কাটি এয়া কুকাৰত দি লৈছোঁ। আৰু এতিয়া সাঁফৰ লগাই পেলাই ইয়াত হুইচেল মাৰি দিম, তেতিয়া এইখিনি কোমল হ'ব, ভালকৈ সিজি যাব। তেতিয়া মই বহুত বেছি দি ফ্ৰাই কৰিব নালাগে। এতিয়া মই পিঁয়াজ কাটি ৰেডি কৰি ৰাখিছোঁ, জালুক, আদা, নহৰু, আৰু এইফালে আছে ইলাচি, লং আৰু দালচেনি। আৰু এইখিনি আমি ফ্ৰাই কৰি দিম। বাকী আদা, নহৰু আৰু পিঁয়াজ এইখিনি আমি এতিয়া মিক্সি মাৰি লওঁ। এইখিনি আদা, নহৰু, পিঁয়াজ এইখিনি দি ল'লোঁ। এইখিনি মই মিক্সি মাৰি ল'ম। এয়া পেষ্টটো মই বনাই ল'লোঁ, আদা, নহৰু আৰু পিঁয়াজ পেষ্টটো বনাই পিনি যিখিনি কাটিছিলোঁ এইখিনি আমি কুকাৰত দি থৈছোঁ। সেইটো হুইচেল মাৰিলে আমাৰ ৰেডি হৈ যাব। বইল ধুনীয়াকৈ। তো ইয়াৰ পৰা এইখিনি কাঢ়ি ল'ম। এতিয়া ইয়াতে আলু আৰু কঁঠাল মই দি দিছিলোঁ, এইটো হুইচেল মাৰিলে হৈ গ'ল, বইল হৈ গ'ল। এতিয়া এইখিনি ইয়াৰ পৰা কাঢ়ি ল'ম মই। কেনেকৈ গৰম হৈ গৈছে, চ' মই ইয়াত এতিয়া অলপ তেল দি দিম। তেলটো গৰম হৈ গৈছে। প্ৰথমতে মই তেলতে নিমখটো দি লৈছোঁ। তেলত নিমখ দিলে ফ্ৰাই কৰিলে বস্তুবিলাক ভাগি নাযায়। তো এতিয়া মই যিখিনি কাটি ৰখা পিঁয়াজ আছিলে, পিঁয়াজখিনি মই দি দিম ইয়াতে। বাকী যিখিনি আদা নহৰু দি থাকিলে সিহঁতৰ নিমখ তাত দি দিম। বাকী যিখিনি আছে মই অলপ পিছত দিম। এইখিনি এতিয়া ফ্ৰাই কৰি ল'ম। এতিয়া আমি এইখিনি যে আছিলে দালচেনি, লং আৰু ইলাচি সেইখিনি দি দিছোঁ। এইখিনি অলপ ফ্ৰাই হ'ব দিম। তাৰপিছত আমি বইল কৰি থোৱা আছে কঁঠাল আৰু আলু, সেইখিনি আমি তাতে দি দিম। এইখিনি আমি ফ্ৰাই কৰি ল'ব পাৰিম। হালধিটো মই এতিয়া দি দিয়া নাই। প্ৰথমতে এইখিনি ভালকৈ মই মিক্স কৰি লৈছোঁ। আৰু এইখিনি ভালকৈ মিক্স হৈ যোৱাৰ পিছত অলপ ঢাকি ৰাখিম। তাৰপিছত উজলাই পেলাই আগৰ ঢাকনিটো আঁতৰাই প্ৰথমে আমি হালধি দি দিম। আৰু এইটো অলপ কমাই থ'ম গেছৰ ভলিউমটো, তেতিয়া লাগে। এতিয়া আমি এইখিনি ভালকৈ লৰাই দিম। এইখিনি আমি ভালকৈ লৰাই দিম। ঢাকনিটো লৰাই দিলে ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে এইখিনি। আৰু এতিয়া আমি ইয়াতে হালধি দি থোৱা আছে, তো হালধিটো আমি দি দিম। এতিয়া ইয়াতে মই হালধিটো দি দিছোঁ। আৰু এতিয়া ইয়াক ভালকৈ লৰাই ল'ম আকৌ। এতিয়া আমি এইখিনি ভালকৈ লৰাই লৈছোঁ। আৰু এতিয়া আকৌ আমি এইখিনি পুনৰ অকণমান টাইমৰ কাৰণে ঢাকি দিম। যিটো আদা নহৰু পেষ্ট আছিলে সেইখিনি আমি ইয়াতে আকৌ দি দিছোঁ। এতিয়া আমি ইয়াতে 1 চামুচ ৰেড চিলি দি দিছোঁ কালাৰটোৰ কাৰণে, 1 চামুচ জিৰা গুড়ি আৰু 1 চামুচ মিট মছলা দি দিছোঁ। আৰু এতিয়া আমি এইখিনি ভালকৈ আকৌ এবাৰ লৰাই মছলাটো ভালকৈ মিক্স হ'বৰ কাৰণে ইয়াক অকণমান দেৰি কাৰণে ঢাকি ৰাখিম। তাৰপিছতে আমি ইয়াতে গাখীৰ এতিয়া আকৌ এবাৰ ঢাকনটো চাই লৈছোঁ, অলপ ভালকৈ লৰাই দিছোঁ। মছলাটো ভালকৈ মিক্স হৈছে নে চাই লৈছোঁ, হৈ গৈছে। আৰু এতিয়া আমি ইয়াতে গাখীৰটো এড কৰি দিম। গাখীৰটো এড কৰি দিলে গ্ৰেভিটো খাবলৈ ভাল হয়। গাখীৰ অলপ দিব লাগিব।
আৰু অলপ গাখীৰ দি দিছোঁ। এতিয়া বছ তলিলে আমাৰ চব্জিটো হৈ যাব। এতিয়া ইয়াক আমি ঢাকি দিম। এতিয়া আমি 4-5টামান জলকীয়া কাটি লৈছোঁ এনেকৈ, আৰু এইটো একেবাৰে লাষ্ট টাইমত দি দিম। এতিয়া কি হয়, জ্বলাটো বহুত বেছি নহয় আৰু প্লাছ অলপ জলকীয়াটো আধা হিচাপ হ'লে খাবৰ কাৰণে টেষ্টটো ভাল হয়। চ' এইটো আমি একেবাৰে শেষত এড কৰি দিম। জলকীয়া মই এনেকৈ কাটি দিছোঁ আৰু আমি এইখিনিতে লাষ্ট টাইমত দি দিম। আপোনাৰ গ্ৰেভিটো হৈ গৈছে। এতিয়া মই কাটি ৰখা জলকীয়াখিনি ইয়াত দি দিছোঁ আৰু এইখিনি এনেকৈ মিক্স কৰি দিছোঁ। আৰু এতিয়া অকণমান জালুক আমি জালুক ৰাখিছিলোঁ কেইটামান, এইকেইটা খুন্দি আমি ইয়াতে দি দিম। এতিয়া আমি জালুকটো অকণমান দি দিছোঁ খুন্দি পেলাই, আৰু অকণমান লৰাই ঢাকি থৈ দিম আৰু বছ হৈ গ'ল। আৰু শেষত আমি ইয়াতে ধনিয়া এড কৰি দিম ওপৰত। বছ হৈ গৈছে এইখিনি। এতিয়া আমি ইয়াতে গেছ অফ কৰি এইটো ঢাকি থৈ দিম। কঁঠালৰ চব্জি, আৰু আমি এতিয়া ইয়াতে অলপ ধনিয়া দি দিছোঁ। বছ এইখন আমাৰ কঁঠাল আৰু আলুৰ লগত গাখীৰৰ গ্ৰেভি। চ' আপোনালোকে এনেকৈ বনাই খাই চাব আৰু জনাব কেনেকুৱা পালে। ইমানলৈকে আছিল। ৰেচিপিটো কেনেকুৱা পালে জনাব, লগতে নিজে বনাই খাই চাব ৰেচিপিটো। ত' বাকী ভিডিঅ' চোৱাৰ কাৰণে সকলোকে বহুত ধন্যবাদ জনাব। নতুন এপিছ'ডত আকৌ লগ পাম। তেতিয়ালৈকে টেক কেয়াৰ, বাই বাই, ধন্যবাদ, নমস্কাৰ।